মিচিং স্বায়ত্তশাসিত পৰিষদলৈ মাননীয় মুখ্যমন্ত্ৰী তেখেতে এটা বিশেষ পুঁজি যোগান ধৰিছিল কেৱল বিদ্যালয় গৃহ নিৰ্মাণ কৰাৰ কাৰণে আৰু তেওঁলোকে 200খন নিৰ্বাচিত বিদ্যালয় গৃহ প্ৰতিখন বিদ্যালয়ত প্ৰায় 15,70,000কে টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে। আজি মোৰ ধেমাজি বিধানসভা সমষ্টিৰ ভিতৰত যিটো জীয়াঢল পৰিষদীয় সমষ্টি তাৰ ভিতৰত 7খনকৈ বিদ্যালয় আন্তঃগাঁথনি নিৰ্মাণ সম্পূৰ্ণ হৈছে, সেইখিনি আজি মই উদ্বোধন কৰোঁ আৰু এই পৰিষদীয় সমষ্টিৰ সদস্য বাণীকান্ত দলে ডাঙৰীয়া তেখেতক মই ধন্যবাদ জনাইছোঁ। সুন্দৰভাৱে বিল্ডিংখিনি নিৰ্মাণ হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু মাননীয় মুখ্যমন্ত্ৰীকো মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধেমাজিত গোগামুখ আৰু ধেমাজি নগৰ এই দুয়োটা স্থানতে আমি ৰোড শ্ব' কৰাৰ লৈছোঁ পদক্ষেপ, কাৰণ মুখ্যমন্ত্ৰীগৰাকী 3টা সমষ্টি সেইদিনাখন পৰিভ্ৰমণ কৰিব লাগিব। গোগামুখত আৰম্ভ কৰি এতিয়া সুদূৰ জোনাই, আৰু এই ধেমাজি জিলাখন এখন দীঘলীয়া জিলা, গতিকে দূৰত্ব যথেষ্ট হ'ব আৰু সেই দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি বিধানসভা সমষ্টিত আমি কেৱল গোগামুখ আৰু ধেমাজিত আমি মূল সমাৱেশখিনি কৰিম। ইয়াৰ পাছত চিচিবৰগাঁৱত নগৰখনত চিচিবৰগাঁও চেণ্টাৰত কোলাজান অকাজান তেনেকৈ গৈ জোনাইত সামৰণি পৰিব। মানে আমি ইয়াততো ধেমাজি গোগামুখতে প্ৰায় 20-25 হাজাৰ মানুহ সমাৱেশিত হ'ব। একেধৰণে ধেমাজি নগৰতো 20-25 হাজাৰ মানুহ সমাৱেশিত হ'ব।